আজি ডে 3 আজি আমাৰ ইয়াতে লাষ্ট হ'ব আজি মুম্বাই বেন্দ্ৰা ফাললৈ আমি ফুৰিবলৈ যাম আৰু গেটৱে অফ ইণ্ডিয়া চাম এইবিলাক চাম গোটেইখিনি আপোনালোকক দেখাই থাকিম এতিয়া গাড়ীখন বুক কৰা হ'ল আহি আছে বাৰু একেবাৰে গাড়ীত লগ পাই আছোঁ তো গাইজ আমি এতিয়া আহি পালোঁ বেন্দ্ৰা ৱেষ্ট ডেন্সেণ্ড বুলি কয় এইখিনিতে শ্বাহৰুখ খান ছলমান খানৰ ঘৰ আছে আৰু শ্বাহৰুখ খানৰ ঘৰটো সেইটো চ' গাইজ এয়া চাওক আমি আহি পালোঁ মন্নত এপাৰ্টমেণ্ট মানে শ্বাহৰুখ খানৰ যোনটো বাংলো হয় এইটো চাওক ইয়াতে শ্বাহৰুখ খান আহে দেওবাৰে ৰাতিপুৱা 7টা বজাত ইয়াতে দেখা পোৱা যায় কিন্তু আমাৰ লাগ বেয়া আমি অহাকালিলৈ যাবগৈ লাগিব তো আজি তেনেকৈ দেখা নাপাম বাৰু কিন্তু ঘৰটোকে চাই গ'লোঁ আৰু তো গাইজ আমি এতিয়া আহি পালোঁ ছলমান খানৰ ঘৰৰ ওচৰত গেলেক্সি এপাৰ্টমেণ্ট এইটো চাওক সৰু ঘৰ এই ৰঙাটো দেখিছে এইফালৰ পৰা মই দেখাইছোঁ চাওক বগা আৰু ৰঙা যোনটো আছে সেইটোৱে হৈ গ'ল ছলমান খানৰ ঘৰ গেলেক্সি তো গাইজ আমি এতিয়া গৈ আছোঁ ৱৰ্লি ফৰ্টলৈ আৰু এটা কোইনচিডেঞ্চ চাব আমি ছলমান খানৰ ঘৰৰ ওচৰত কেব বুক কৰিছোঁ মানুহজনৰ নাম হৈছে ছলমান খান এখেতৰ নাম এতিয়া আমি যাম চি লিংক হৈ যাম চ' চি লিংক ব্ৰিজখনৰ ওপৰেদি যাম আপোনালোককো দেখাই যাম চাই किसी खूबसूरत परी जैसी होगी मुझे क्या पता दिलरुबा कैसी होगी সেইখন আছে চি লিংক আমি চি লিংকৰ ব্ৰিজৰ ওপৰেদি গৈ আছোঁ এতিয়া বৰ্তমান এইখন আছে সাগৰখন সিফালে ৱৰ্লি হয় ৱৰ্লি ফৰ্টলৈকে আমি যাম এইখন হৈছে মুম্বাই চহৰখন আৰু ইফালে কনষ্ট্ৰাকশ্যন দেখিছেনে ইফালৰ পৰা আৰু এখন ব্ৰিজ হ'ব যেনেকৈ এখন চি লিংকখন হয় তেনেকুৱাকৈ আৰু এখন হ'ব এই ৰাস্তাটোদি এই চি লিংক ব্ৰিজখন দি বাইক এলাউড নাই অনলি কাৰ তো গাইজ আমি ৱৰ্লি ফৰ্ট আহি পাইছোঁ অলপ আগতে আছে গৈ পেলাই এইফালে কেব নাযায় চ' অকণমান আগতে আমি নামিবলগীয়া হৈছে সেইখিনি খোজকাঢ়ি যাম ৱৰ্লি ফৰ্ট চাম তাত বেছি টাইম নষ্ট নকৰোঁ ফটো চটো উঠিম আপোনালোককো দেখাম আকৌ ঘূৰি আহিম এবাৰ যাম নেক্সট সিদ্ধিবিনায়ক মন্দিৰ তো গাইজ এইটো চাওক ৱৰ্লি ফৰ্ট হয় এইটো ইনিচিয়েলি পৰ্টুগিজবোৰে বনাইছিলে বুলি পেলাই কোৱা হৈছিলে কিন্তু একচুৱেলি এইটো ব্ৰিটিছে বনাইছিলে 1965 মানত যেতিয়া মুম্বাইখন 7খনমান আইলেণ্ড টুকুৰা টুকুৰা হৈ আছিলে এতিয়াহে জইন হৈ পেলাই এখন মুম্বাই চহৰ হৈছে সেইটো টাইমত এইটো যেতিয়া বনাইছিলে তেতিয়া 7খনমান আইলেণ্ড বেলেগ বেলেগ হৈ আছিলে চ' সেই গোটেইখিনি ওপৰত নজৰ ৰাখিব পাৰিছে ইয়াৰ পৰা চ' সেই ঠিক তেনেকেই এইটো বনোৱা হৈছিলে আৰু এই সন্মুখত চাওক এইখন হৈছে বেন্দ্ৰা টু ৱৰ্লি চি লিংক আমি যোনখনৰ ওপৰেদি আহিলোঁ এখন সাগৰৰ ওপৰেদি বনোৱা আছে এখন সাগৰ হৈছে আৰেবিয়ান চি তো গাইজ আমি এতিয়া আহিছোঁ শ্ৰী সিদ্ধিবিনায়ক মন্দিৰ আমি পূজাৰ থালি চালি ল'লোঁ অলৰেডি লৈ পেলাই গৈ আছোঁ এতিয়া ভিতৰলৈ তো গাইজ আমি সিদ্ধিবিনায়ক মন্দিৰৰ পৰা ওলালোঁ
এতিয়া আমি গৈ আছোঁ CST ষ্টেচন। जाने जाना ढूंढे तुझे दीवाना सपनों में গাইজ আমি এতিয়া সাগৰৰ তলেদি গৈ আছোঁ। এই ৰাস্তাটো চাওক, সাগৰৰ তলেদি যোৱা ৰাস্তা। ढूंढे तुझे दीवाना এই ৰাস্তা का नाम क्या है? रोज आ जिंदगी में आना सनम ইফালে ওপৰত গোটেই সাগৰখন, সাগৰৰ তলেদি গৈ আছোঁ এতিয়া বৰ্তমান। ওপৰেদিও আহিলোঁ এবাৰ, তলেদিও গৈ আছোঁ। ইয়াৰ পৰা ওলাই আমি ডাইৰেক্ট মেৰিন ড্ৰাইভৰ জেগাখিনিত ওলামগৈ। চ' গাইজ এই ৰাস্তাটো টোটেল 8 কিলোমিটাৰ হয়, মানে সাগৰৰ তলেদি 8 কিলোমিটাৰ যাব পাৰি এই ৰাস্তাটো। এয়া চাওক, আমি এতিয়া ওপৰলৈ গৈ আছোঁ, দেখিছেনে? এনেকৈ মানে আমি মাটিলৈ উঠিছোঁ আৰু এতিয়া। अंदाज़ मेरा सबसे जुदा मैं बादशाह का बादशाह सपने सजाना हंसना हंसाना बस यही मेरा तुझको চ' গাইজ আমি এতিয়া আহি পালোঁ CST টাৰ্মিনেল, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, যোনটো মুম্বাইৰ ফেমাছ ৰেলৱে ষ্টেচন হয়। এইটো চাওক, কিমান ধুনীয়া নহয়নে? আমি এইটোকে চাবলৈ আহিছোঁ মেইনলি। ইয়াৰ পৰা ক'তো যাবলগীয়াটো নাই বাৰু, কিন্তু এইটো চাম বুলি আহিছোঁ মেইনলি। এইখন চাওক, ডাবল ডেকাৰ বাছ। এইবিলাক বাছ বেলেগ ক'তো দেখা নাযায়, মুম্বাইতে পোৱা যায়। আৰু এইটো ষ্টেচনটোৰ বিষয়ে অলপমান কৈ দিওঁ আপোনালোকক। এইটো এটা UNESCO ৱৰ্ল্ড হেৰিটেজ ছাইটো হয়, আৰু এইটো বনোৱা আৰ্কিটেক্ট দুজনৰ নাম হৈছে ফ্ৰেডৰিক উইলিয়াম ষ্টিভেন্স আৰু এক্সেল হাইক। এই দুজন আৰ্কিটেক্ট আছিলে। 1878ত এইটো বনোৱা ষ্টাৰ্ট কৰিছিলে, আৰু ইঞ্জিনিয়াৰজন আছিলে উইলছন বেল নামৰ। গোটেইকেইজন ব্ৰিটিছাৰ হয়। সেইটো টাইমত ব্ৰিটিছৰ দিন চলি আছিলে, সিহঁতিয়ে বনাবলৈ আৰম্ভ কৰিছিলে। ইমান ধুনীয়া ধুনীয়া বস্তু বনাই থৈ গৈছে চব। এইটো ষ্টেচনৰ নাম আগতে ভিক্টৰিয়া টাৰ্মিনাছ বুলিও আছিলে, বা বৰি ষ্টেচন বুলিও আছিলে। এতিয়া চেঞ্জ হ'ল, চেঞ্জ হৈ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ বুলি পেলাই এইটো প্ৰসিদ্ধ। আমি যাম এতিয়া গেটৱে অফ ইণ্ডিয়ালৈ। আমি বিচাৰিলে ইয়াতো যাব পাৰোঁ। এইকেইখন হৈছে 116 নম্বৰৰ বাছ। এইকেইখনত আমি বিচাৰিলে আমি গেটৱে অফ ইণ্ডিয়াৰ ফালে যাম। তো এইখন বাছত যাব লাগিব। তো ঠিক আছে দিয়ক, আমি কিবা এটা খোৱা বোৱা কৰি লওঁ ইয়াত, খাই বৈ আমি লাহেকৈ গেটৱে অফ ইণ্ডিয়াৰ ফালে যাওঁ। তো গাইজ, মই বৰা পাও এটা খাই চালোঁ, ভালে লাগিলে খাবলৈ কাৰণে। এবাৰ নেক্সট খাওঁ অমলেট পাও। বেলেগ খাইছে, সিহঁতে ইয়াত বেলেগ খাইছে, মই এইটো খাই চাওঁ। বস্তুটো চাওক, ইয়াৰে বাছত এইখন দেখিছেনে? এইখন হুইল চেয়াৰ উঠাবলৈ কাৰণে, আৰু এইখন এখন দৰ্জা হয়। এখন দৰ্জা, এখন খোল খায়, আৰু এখন লিফ্ট হয়। এই জালনা দেখিছে যে, এখন লিফ্ট হয়, বাহিৰলৈ উলিয়াই দিয়ে। আৰু তাতে হুইল চেয়াৰখনৰ সৈতে মানুহজন উঠিলে আৰু একেবাৰে আহি বাছৰ ওপৰত উঠিব পাৰে। ধুনীয়া ব্যৱস্থা। যিখিনি জেগাৰ নাম হৈছে কলাবা বীচ, সেইটো মানে এইটো জেগাটো। আৰু এইখন হৈছে হোটেল তাজ। এখন গেটৱে অফ ইণ্ডিয়া, এইখন আৰু চবফালে সাগৰ, চবফালে সাগৰ আছে। আৰু এইখন হোটেল তাজ বুলি কয়, হোটেল তাজ মহল পেলেচ বুলি পেলাই এইখনৰ নাম। চ' গাইজ চাওক, সেই গেটৱে অফ ইণ্ডিয়াখনৰ সেই ওপৰৰ এই পাৰ্টটোত কি লিখা আছে চাওক। ইৰেক্টেড টু কমেমৰেট দ্য লেণ্ডিং ইন ইণ্ডিয়া অফ দেয়াৰ ইম্পেৰিয়েল ভেলিউজ কিং জৰ্জ V এণ্ড কুইন মেৰী অন দ্য 2nd of December MCMXI, মানে 1911। এইবিলাক চব ব্ৰিটিছে বনাই থৈ 1924ত এইটো বনাই শেষ হৈছিলে। আপোনালোকে অনুমান কৰকচোন এইখনৰ দামটো কিমান হ'ব। আজিৰ ডেটত গেটৱে অফ ইণ্ডিয়াখনৰ ভেলিউ হৈছে 21.13 লাখ।
জাষ্ট এই গেটখন দেখিছে। আৰ্কিটেক্টজনৰ নাম হৈছে জৰ্জ হুইটেট। চব ব্ৰিটিছৰ কাম এইবিলাক দেখিছেনে, ইমান ধুনীয়া ধুনীয়া বস্তু বনাই থৈ গৈছে। বহুত ভাল কামো কৰিলে যেনিবা ব্ৰিটিছ আহি। হাইট হৈছে 85 ফুট আৰু এই বহলটো হৈছে আপোনালোকৰ 49 ফিট, মানে ডায়মিটাৰটো। সেই সময়ৰ বম্বে, আজিৰ ডেটত মুম্বাই, সেই তেতিয়া জৰ্জ 5 বুলি পেলাই যোনজন আহিছিলে, এজন 1911ত ইয়াত লেণ্ড কৰিছিলে, ইণ্ডিয়াত লেণ্ড কৰিছিলে, এইফালৰ পৰা লেণ্ড কৰিছিলে। তেখেতে ইয়াত আহিছিলে, ইয়াতে উঠিছিলে। তেখেতে এম্পেৰৰ হিচাপে আহিছিলে, তেখেতে লাষ্টজন এম্পেৰৰ আছিলে। তো তেখেতৰ ইয়াত লেণ্ডিং কৰা স্মৃতিত এইটো বনোৱা হৈছিলে। কি আছে দেখিছে, এইখন হৈছে দ্য তাজমহল পেলেচ হোটেল হয়। এখন 5 ষ্টাৰ হোটেল হয়। এখন 1903 চনতে এখন অ'পেন কৰা হৈছিল। আৰু যে 2008ত যে মুম্বাইত যে এটেক হৈছিলে, দিছ ৱাজ দ্য মেইন টাৰ্গেট। এখন ইয়াতে এটেক হৈছিলে 2008ৰ টেৰৰিষ্ট এটেক যোনটো হৈছিলে, সেইটো হোটেল তাজত হৈছিলে, তাজমহল পেলেচ। বৰষুণত যে তিতিছোঁ আৰু দেই, পুৰা তিতিছোঁ আমি, পুৰা জঁপিয়াই থাকোঁ, পুৰা মজা পাইছে পানীত। বেলেগ তিতিছোঁ আজি দিনটোত 5-6 বাৰমান তিতিছোঁ, 5-6 বাৰমান শুকাইছোঁ। গাড়ীত বহিলে এচিত শুকাই যাওঁ, আকৌ নামিলে তিতো। এই ট্ৰিপটো মনত থাকিব দেই, বেলেগ তিতি ফুৰিছোঁ। ইমান বৰষুণ দিছে, পানীয়ে পানী। বলক তিতিবলটো আছেই, মেৰিন ড্ৰাইভত যাওঁ, তাত তিতিম ভালকৈ। চ' বাই বাই, এতিয়ালৈ এৰিছোঁ। মেৰিন ড্ৰাইভত গৈ লগ পাই আছোঁ। বাই বাই, চাই থাকিব।